আজি আগমন কৰিলে বা নামভৰ্তি কৰিলে কিয় একচুৱেলি যেটো নেকি ধৰক কাজকৰ্ম UPPL দলৰ কাজকৰ্ম ভাল পাইছোঁ। দ্বিতীয় কথা হ'ল মানুহখিনিও খুব ভাল। তেওঁলোকে সুদীৰ্ঘ বছৰ আন্দোলন কৰি কিনে BTRৰ যিখিনি পৰিৱৰ্তন কৰিলে সেই পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি কিনে আমি চিন্তা কৰিলোঁ যে আমিও তেওঁলোকৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ কিনে যদি তেওঁলোকৰ লগত কামখিনি কৰিব পাৰোঁ, আমাৰ সমাজৰ উন্নয়নখিনি আমি যদি একেলগে হৈ কৰিব পাৰোঁ, তেনেহ'লে ইয়াতকৈ ভাল কথা আৰু কি হ'ব পাৰে। সমাজৰ উন্নয়নে হৈছে মূল উদ্দেশ্য। যিহেতু আমি ছাত্ৰ সংগঠন কৰা ল'ৰা আৰু ছাত্ৰ সংগঠন কৰাৰ সময়ত আমি একেলগতে সমাজৰে কাম কৰিছিলোঁ, সমাজৰ ছ'চিয়েল ডেভেলপমেণ্ট কাম কৰিছিলোঁ। এতিয়া UPPL ৰাজনৈতিক দল যিহেতু ডেভেলপমেণ্টৰে কাম কৰি আছে, তো ইয়াতকৈ ভাল কথা আৰু হ'ব নোৱাৰে। সেইকাৰণে জইন কৰিলোঁ আৰু বাছ। কিন্তু আপুনি মানে দেখিছোঁ ৰাজনৈতিক দল হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল আছিলে, সেইবিলাকত মানে গ্ৰহণ কৰি UPPL কিয় আছিল? ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলখিনিৰ কথা হ'ল চাওক, এতিয়া কথা এনেকুৱা ধৰণৰ, ৰাষ্ট্ৰীয় পৰ্যায়ত বহুতকেইটা দল আছে, কিন্তু তেওঁলোকৰ আদৰ্শখিনিক মই ভাল নাপালোঁ। একদম ডাইৰেক্ট কথা যিটো, আদৰ্শখিনিক ভাল নাপালোঁ। আজি কয় এটা মুখত কৰে আৰু এটা। যিহেতু বঙালী হিচাপে মই ক'ব বিচাৰোঁ যে ভোটাৰৰ সমস্যাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় দল ইমান বছৰে মঙলদৈত আহি কিনে বাজপেয়ী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও কৈ গৈছিলে যে ডিটেনশ্যন কেম্পৰ পৰা বঙালীখিনিক আবদ্ধ যিখিনি হৈ আছে তেওঁলোকক মুকলি কৰি দিব, কিন্তু আজিলৈকে তেওঁলোকৰ ভাষণ প্ৰতিফলিত কৰা নাই, বৰঞ্চ ওলোটা ভোটাৰৰ নামত আমাৰ বঙালী মানুহক হাৰাশাস্তিহে কৰি আছে। গতিকে সেইবিলাক বস্তু আৰু কৈ লাভ নাই। তেওঁলোকৰ দল মানে মিছলীয়া দল বুলিয়ে ক'ব লাগিব। আৰু এতিয়া ৰাষ্ট্ৰীয় দল যিখিনি আছে, আমাৰ UPPL দলে যিমানখিনি কৰিছে, কামখিনি ভাল কৰিছে, আকৰ্ষিত হৈছোঁ। তেওঁলোকৰ লগত আমি ওতপ্ৰোতভাৱে কাম কৰি যাম। যিহেতু আপোনাৰ মানে ছাত্ৰ সংগঠন থাকোঁতে আপুনি যিহেতু বিভিন্ন সামাজিক কামতো মানে জড়িত হ'ব পাৰিছে, ৰাজনৈতিক দলত থাকি আপুনি কেনেধৰণে আগুৱাই যাব ভৱিষ্যতলৈ? আমাৰ ভৱিষ্যতে চিন্তা কৰিছোঁ, লগৰ যিখিনি ল'ৰা আছে, আমাৰ ভাই বন্ধু আছে, সমাজ আৰু গাঁৱৰ উন্নতি হ'লে আমাৰ দেশৰ উন্নতি অট'মেটিক হৈ যাব। তো আমি সকলোৱে হাতত হাত ধৰি কিনে আগবাঢ়ি যাব লাগিব আৰু খৰখেদাকৈ কাম কৰা নহয়, শ্ল'লি কাম কৰিব লাগিব, যাতে কামটো ভুল নহয়। ৰাইট পইণ্টত ৰাইট টাইমত কাম কৰিব লাগিব, তেতিয়াহ'লে কামৰ কোনো ভুল বিচাৰি নাপায়। সেইটোৱে।